শিশুসকল, মই তোমালোকৰ আগৰ ক্লাছত দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বীজীয় উপস্থাপন আৰু গ্ৰাফৰ সহায়ত উপস্থাপন সেয়া কৰিছিলোঁ আৰু অংকও কৰিছিলোঁ। তাৰে মই তোমালোকক আৰু দুটা অংক কৰি দিম যাতে তোমালোকে অকণমান আৰু ভাল পোৱা কৰিবলৈ। তাৰে এটা অংক 3.1ৰ অনুশীলনী 3.1ৰ 1 নম্বৰ অংকটো কৰিলোঁ। 2 নম্বৰ অংকটো তোমালোকে কিতাপখন অৱলাই ৰাখিবা। ইয়াত এটা কৈছে, এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত। 3খন বেট আৰু 6টা বল কিনে 3900 টকাত। পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে। এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিকভাৱে বৰ্ণনা কৰা। কি কৰিছিলে, এটা দলে কি কৰিছিলে, বেট আৰু বল কিনিছিলে। প্ৰথমতে 3খন বেট আৰু 6টা বল কিনিছিলে 3900 টকাত, আৰু পিছত কি কৰিছিলে, এখন বেট আৰু 3টা বল কিনিছিলে 1300 টকাত। তেতিয়াহ'লে মই কি কৰিব লাগিব, ধৰা হ'ল এখন বেটৰ দাম x টকা আৰু এটা বলৰ দাম y টকা। ধৰা হ'ল এখন বেটৰ দাম x টকা আৰু এটা বলৰ দাম y টকা। এতিয়া প্ৰথম চৰ্ত অনুসৰি তেওঁ কি কৰে, 3খন বেট কিনে। 3খন বেট 5x প্লাছ 6y ইকুৱেল টু 3900, হয়নে? এইটোকে আমি কৰিব পাৰোঁ 5x প্লাছ 6y মাইনাছ 3900। এইটো 1 নম্বৰ সমীকৰণ। তাৰ পাছত কি কৰে, এখন বেট কিনে আৰু 3টা বল কিনে। এখন বেট হ'লে কি হ'ব, দ্বিতীয় সমীকৰণটো হ'ব এখন বেট কিনে x প্লাছ 5y ইজ ইকুৱেল টু 1300, হয়নে? সমান ইমপ্লাইজ x প্লাছ 5y মাইনাছ 1300 ইজ ইকুৱেল টু 0। এই দুটা হৈছে বীজীয় সমাধান। কি বুলি ক'লো, এই দুটা হৈছে তাত দি থোৱা প্ৰব্লেম দুটাৰ বীজীয় সমাধান। এতিয়া আমি এই সমাধানটো গ্ৰাফৰ সহায়ত প্ৰকাশ কৰিম। গ্ৰাফৰ সহায়ত প্ৰকাশ কৰিলে কি হ'ব তোমালোকে চোৱা। গ্ৰাফৰ সহায়ত প্ৰকাশ কৰিলে হ'ব, প্ৰথমতে হ'ব 5x প্লাছ 6y আছে ইকুৱেল টু 3900 আছে, নহয়নে? আমি যদি 3ৰে হৰণ কৰি দিওঁ, x প্লাছ 2y ইকুৱেল টু এইটো হ'ব, হয়নে? গতিকে x ইজ ইকুৱেল টু হ'ব 1300 মাইনাছ 2y। গতিকে ইয়াৰ কাৰণে আমি কেইটামান সমাধান ল'ম। yটো যদি আমি 0 লওঁ, yটো যদি আমি 0 লওঁ, xটো আমি পাম 1300, নহয়নে? তাৰ পাছত yটো যদি আমি 500 মান লৈ চাওঁচোন। yটো 500 ল'লো, yটো 500 ল'লো, তেতিয়াহ'লে 5 দুগুণ 10, 300 থাকিব। এতিয়া প্ৰথমটোৰ কাৰণে আমি বিন্দু পালো, এটা 1300 0 আৰু 300 500, নহয়নে? তাৰপিছত দ্বিতীয় সমীকৰণটোৰ কাৰণে আমি ঠিক তেনেধৰণে আমি কিছুমান এইটো এখন উলিয়াম। 2 নম্বৰটো কি আছিলে, x প্লাছ 5y ইজ ইকুৱেল টু 1300 আছিলে, নহয়নে? তেনে এইটো কি হ'ব, x ইজ ইকুৱেল টু 1300 মাইনাছ 5y হ'ব। ইয়াৰ কাৰণে মই এখন মোহাৰি পেলোৱা নাই, কাৰণ আমাৰ লিখিবলৈ ভাল হ'ব। মই ইয়াত উলিয়াইছোঁ দেই। ইয়াত আমি এখন টেবুল লৈছোঁ। এইখন চাৰ্ট নম্বৰ 1, তালিকা নম্বৰ, তাৰমানে তালিকা নম্বৰ 1। আৰু এইখন আমাৰ এতিয়া কি হ'ব, ইয়াত আমি উলিয়াম
এক্স ৱাই ৱাইটো 0 দি দিলে কি হ'ব 1300 হৈ যাব আৰু যদি ৱাইটো মই 1300 হৈ যাব এটো যদি দিও 3 4 গুণ 12 1200 যদি 4 যদি দি দিও y ইকুৱেল টু যদি মই 4 দি দিও তেতিয়ালে 4 গুণ 12 1200 ঠাইত 100 থাকিব নহয়নে আমাৰ এটো ওলাই গল বিন্দু কিটা আমি এটো উলিয়ালো এতিয়া সেই বিন্দু কিটাকে আমি কি কৰিম গ্ৰাফত প্ৰকাশ কৰিম চাবা এতে বিন্দু কিটা মই কি কৰিম গ্ৰাফত প্ৰকাশ কৰিম মই এই কাৰণে মই এফালে লিখিছো এই কাৰণে চাৰ্কিটখন ৰাখি থৈছিলো আমি লাহেকে ইয়াত লিখি লম আমাৰ যেটো গ্ৰাফখন বহুত ডাঙৰ হৈ যায় এটো আছিলে x এটো আছিলে y 3000 আৰু এটো 300 500 তোমালোকৰ বহিত আছে তাৰ পাছত ইখন তালিকা মই লিখি লম ইখন তালিকা হ'ব কিমান 2 নম্বৰ তালিকাখন হ'ব কিমান x y 1300 0 100 4 এটো হ'ব নহয়নে তেতিয়া আমি গ্ৰাফ আঁকিম আমি গ্ৰাফডাল আঁকিবলৈ চেষ্টা কৰিম কি কৰিম আমি ওপেন হ্যান্ড আঁকিছো মুক্ত কাগজত আঁকিছো তোমালোকে হেৰি কৰিবা এতিয়া মই কি কৰিম 1 2 3 4 5 6 7 1 2 3 4 5 6 7 উপৰে গুছি গৈছে দিছনে 1 2 3 4 5 6 7 তলকে ধুনিয়াকে দিবা মই নোৱাৰিছো 2 3 4 5 6 7 এতিয়া আমি কি কৰিম এটো 0 0 কৰিম আৰু ইয়াৰ এক ঘৰলে 100 বুলি ধৰিম তাৰমানে এই ৰখৰ পৰা এৰফালে 1 নহনে 1ক আমি অন্তৰটো 100 বুলি ধৰিম 100 200 300 এটো কৰিম দেই তেতিয়া না আমাৰ 1300 তো সাংঘাতিক যাব লাগিব নাই 1300 দাম 1300 মানে আমাৰ এতিয়া 13 লৈকে যাব লাগিবচোন 1 2 3 4 5 6 7 মই মোহাৰি পেলাম 7 ৰবা দেই 7 মই লিখি লওঁ বিন্দু কিটা নহলে আকৌ পাহৰি থাকিম 100 into 4 এটো 7 হল নহয়নে 7 8 9 10 11 12 13 1300 into 0 এইটো বিন্দু হ'ব নহয়নে আৰু ইটো হ'ব 100 into 4 x is equal to 100 এটো হ'ব 4 হলে 1 2 3 4 এটো হ'ব এটো বিন্দু হ'ব নহয়নে এতিয়া এই দুটাল যদি আমি ৰেখা টানি দিও স্কেলৰ সহায়ত এটো আসলে এনেকে এতিয়া কি হ'ব এডাল ৰেখা হ'ব এডাল ৰেখাডাল হ'ব কোনডাল ৰেখা হ'ব এডাল ফাৰ্ষ্টডাল হ'ব x plus 2y x plus 2y equal to 1300 এডাল হ'ব তাৰপিছত দ্বিতীয়ডাল আমি পাম দ্বিতীয়ডাল আমি আঁকিম দ্বিতীয়ডাল কি আছে 13 x is equal to 1300 এ আছে x is equal to 1300 আছে y equal to 0 আছে এটো বিন্দুৱে হ'ব আৰু ইটো কি আছে 300 x is equal to 300 1 2 3 আৰু এটো 500 1 2 3 4 5 ইমান মানত হ'ব নহয়নে ইমান মানত হ'ব তেতিয়ালে কি হ'ব এডাল ৰেখা কি হ'ব এই ৰে আমাৰ এই বিন্দুটোৰ লগত লগ লাগিব গতিকে আমি এটা বিন্দুত লগ লাগিবগে গতিকে হতৰ এজোৰ সমাধান থাকিব আৰু এই ৰেখাডাল হ'ব কি হ'ব x plus 3y equal to 1300 মই তোমালোকক গ্ৰাফত মই মানে খুব নমুনাটো দিবলৈহে যত্ন কৰিছো মই বাৰে বাৰে কৈছো এখিনি যদি তোমালোকে গ্ৰাফত আঁকা বা নিজৰ বহিত যদি ধুনীয়াকে আঁকা মোৰ বৰ্ডখনো সৰু গতিকে তোমালোকৰ ভাল হ'ব তোমালোকে যত্ন কৰিবা তাৰপিছত তাৰ মই আৰু এটা অংক কৰিম আৰু এটো চেপ্টাৰৰ মই আৰু অংক নকৰো আমি এতিয়া পাইছো আগতে পালো কি সমান্তৰাল ভাবে আমি এতিয়া সমান্তৰালডাল ৰাখিবলৈ আছে আমি এটা বিন্দুত কটাকটি কৰা দুডাল ৰেখা পালো নহয় দুটা আমি তিনটা আঁকিলো তিনটাত আমি বেলেগ বেলেগ পালো এতিয়া লাষ্ট এটা কৰিম কি কৰিম লাষ্ট মই এটা অংক কৰি উদাহৰণৰ অংক এটা কৰিম মই 3 নম্বৰ অংকটো নকৰো এনেকে সমান্তৰাল হয় মই তোমালোকক হেতু দেখুৱাম ইয়াত 3 নম্বৰ উদাহৰণ 3টো উদাহৰণ 3 অংকটো কৰি দিছো তোমালোকে চোৱা 3 অংকটো কৈছে যে দুটা ৰেলপথ এটা সমীকৰণ দুটা ৰেলপথ এই সমীকৰণ দুটাৰে প্ৰদৰ্শন কৰা হৈছে x plus 2y minus 4 equal to 0 আৰু 2x plus 4y minus 12 equal to 0 তোমালোকক ৰেল লাইন বুলি কৈছে নহয়নে আমি জানো যে ৰেল লাইনটো কেতিয়াও লগ নালাগে
আমাৰ ৰেল লাইনটো পেৰেল আগতিকে আমি ইয়াৰ ৰেখা দুডাল আঁকিলে পেৰেলেল লাইন পাব লাগিব ইয়াৰ বীজীয় সমাধানটো দি থৈছে আমি মাত্ৰ সমীকৰণটো সমাধান কৰিব লাগে নহয়নে গতিকে ফাৰ্স্ট লাইনটো কি দিছে x plus 2y minus 4 is equal to 0 implies কি হ'ব x is equal to হ'ব 4 minus 2y হ'ব 4 minus 2y হ'ব আৰু ইয়াৰ কাৰণে আমি যদি বিন্দু তিনটা লওঁ বা দুটা লওঁ 2 3 কি হ'ব x y যদি 0 দিও তেতিয়া আমি পাম 4 x যদি 2 দিও y যদি 2 দিও আমি পাম 0 আৰু যদি 1 দিও আমি পাম 2 তা পিছৰটো দিছে 2x plus 4y minus 12 is equal to 0 ইয়াত যদি আমি লওঁ 2x equal to 12 minus 4y equal to x is equal to 12 minus 4y divided by 2 আৰু ইয়াৰ কাৰণে যদি আমি এখন চাৰ্ট লওঁ কি হ'ব চাৰ্ট যদি লওঁ আমি পাম cx y 6 0 মই কৰি দিছো আৰু কৈ থোৱা 2 2 আৰু 0 3 গতিকে এই বিন্দু কিটা যদি আমি বহাও এটা গ্ৰাফত আমি বহাম একে ধৰণে আমি গ্ৰাফত বহাম মই চাৰিটা অংকয়ে কৰি দিলো গতিকে মই ভাবিছো তোমালোকে পিছত অংকখিনি পাৰিবা 0 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 কিছুমান সমান নাই হয় ন সমান হ'ব লাগিব সমান কৰিবা এটা কি হ'ব ফাৰ্স্ট হৈছে x = 4 1 2 3 4 তো 0 এটো বিন্দু তাৰপিছত কি হ'ব 0 0 2 এটো 0 1 2 এটো বিন্দু তাৰপিছত কি হ'ব 2 1 2 1 এটো তেলে আমি এডাল ৰেখা পাম দেখিছানে এডাল পাম তাৰপিছত কি হ'ব 6 0 এটো 4 5 6 0 এটো তাৰপিছত পাম 2 2 2 এটো 2 2 এটো পাম 2 2 তাৰপিছত কি হ'ব 0 3 0 3 1 2 3 এটো পাম গতিকে এইডাল যদি আমি লওঁ কি হ'ব আমি সমান্তৰাল পালোনে আমাৰ ৰেখা কিডাল ইডালে সিডালে কটাকটি নকৰিলে আমি সমান্তৰাল ৰেখা পালো যেহেতু ৰেল ষ্টেচন ৰেল চিৰি গতিকে আমি সমান্তৰাল পাবই লাগিব গতিকে এইটো আমাৰ ৰৈখিক উপস্থাপন হৈ গ'ল গতিকে মই 3.1 ৰ অনুশীলনী 3.1 ৰ মাত্ৰ এটা অংক নকৰিলো মই তোমালোকে সেই অংকটো কৰিবা